रे ना 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 रा ने ने ना रे ना ना ला 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 ला। সো এতিয়া আমি কাজিৰঙাৰ ভিতৰত সোমাই গ'লোঁ, মানে কাজিৰঙাত সোমাই গ'লোঁ। আমি টকা দি দিলোঁ গাড়ী ভাড়া আৰু ৰোড টেক্স, ৱেলফেয়াৰ ছ'চাইটি টেক্স সেইবিলাক মিলাই পেলাই আমাৰ ২৭৫০ টকা হ'ল। চ' এতিয়া আমাৰ ৰিচিপ্টখন পাবলৈ আছে। এইখন ইয়াৰ পৰা এণ্ট্ৰি পাছ লোৱা হ'ব আৰু এণ্ট্ৰি পাছ লৈ পেলাই আমি ভিতৰত সোমাব পাৰিম। আৰু এইখন হ'ল আমাৰ জীপ। কাজিৰঙা বৰ ধুনীয়া, একোৰেই নাই তুলনা। আমাৰ ৰিচিপ্ট আহি গ'ল। এইখন হ'ল ভেহিকেলছৰ কাৰণে ১৭৫০ টকা। ইয়াত আছে ছ'চাইটি ৱেলফেয়াৰ ফিজ, এইটো হ'ল ১০০ টকা। আৰু ইয়াত আছে ৯০০ টকা। এইখন হ'ল এণ্ট্ৰি পাছ, তো ইয়াত লিখা আছে এণ্ট্ৰি পাছ। এইখন হ'ল ৬০০ আৰু ৩০০ মিলাই পেলাই ৯০০ টকা। এতিয়া আমি দলং পাৰ হৈ আছোঁ। আমাৰ সন্মুখত হাতী আৰু পিছফালে আছে এটা হাতী। আৰু এতিয়া আমি এণ্টাৰ কৰি আছোঁ কাজিৰঙা। আমি কাজিৰঙাত সোমাই গ'লোঁ আৰু মনত ভয় লাগিছে, তথাপিও উৎসাহ আগ্ৰহ এইবিলাকতো আছেই। চ' ব'লক আমি কাজিৰঙাত সোমালে এতিয়া বাঘক সাক্ষাৎ কৰি আহোঁ, বাঘত লগ কৰি আহোঁ। আৰু এইটো হ'ল আমাৰ ফেমিলি ট্ৰিপ। লগত আছে ভাইটি দুটা ইফালে, আৰু হি ইজ মাই এল্ডাৰ ব্ৰাদাৰ এণ্ড মাই আংকুল। চ' লেটছ গ'। बांदर को गाड़ी লাজ কৰিছে দাদা। ইয়া বান্দৰৰ যায় দৌৰি আছে। এই বান্দৰ আহা আহা চেল্ফি লওঁ। এইকেইটা চাকৰি চপোৱা হাঁহ বুলি কয়, এইকেইটা অঁ অৰেঞ্জ কালাৰ কেইটা কি হাঁহ চপোৱা। ইয়াত আছে গড়, চাকৰি চপোৱা বুলি কয়। গড় 12 বছৰতে দুটা পোৱালি। গড় আৰু হৰিণা 12 বছৰত 12 বছৰত দুটা পোৱালি হয়। মানে ইয়াৰ পপুলেশ্যনটো খুব কম। বহুত কমিছে ন? আমাৰ পপুলেশ্যন 12 বছৰত দুটা পোৱালি দিয়ে। আছে আছে। ঐ মামা আহা চেল্ফি এখনকে লওঁ। নাযাবা নাযাবা সন্মুখে এৰি থৈ। হা অঁ তো ইয়াত আমাৰ যিজন গাইড তেখেতে কৈছে যে গছৰ ওপৰত যদি বান্দৰ থাকে আৰু যদি এনেকৈ মোবাইল চোবাইল দেখা পায় তেতিয়াহ'লে হাতত তাপ মাৰি দিব, তাপ মাৰি লৈ যাব, ক'ৰবাত পৰি যাব আৰু পৰি গ'লে উঠোৱাৰ চান্সটো নাই। চ' এইটো কথা আমি সকলোৱে ধ্যান ৰাখিব লাগিব যেতিয়া আমি কাজিৰঙাৰ মাজেৰে জীপ চাফাৰী কৰিম। ইয়াত আছে চাংঘৰ, আৰু চাংঘৰতো মানুহ আছে ইয়াত পহৰা দিয়া মানুহ। মোৰ কেমেৰাটো চলিয়ে থাকিব, কাৰণ কেতিয়া কি ওলায় কি দেখা পাম সেইটো মই নিজেও নাজানো। কেমেৰাটো যদি ষ্টপ কৰি দিওঁ তেতিয়াহ'লে ক'ত ওলাব ক'ত সোমাব গমেই নাপাওঁ। কি অঁ ঠিক আছে ঠিক আছে, খিয়াল থাকিব ন? হয় হয়, ধ্যান কৰিব লাগে। ধ্যান দিবা, চাৰিওফালে ধ্যান দিবা যেতিয়া মানে জীপ চাফাৰী কৰাৰ সময়ত। হঠাৎ ক'ৰবাৰ পৰা যদি কিবা এটা জন্তু ওলাই যায়, শিয়াল বাঘ এইবিলাকতো থাকেই, আৰু জংঘলৰ মাজত এইবিলাক থাকিবই। বিশেষকৈ কাজিৰঙাততো এইবিলাক আছেই।
আহিছে কিবা বনৰীয়া হাঁহ নাই, এইটো লোকেল হাঁহ, বনৰীয়া হাঁহ নাই। এই চবকেইটা লোকেল হাঁহ অ'। এতিয়া আমাৰ সন্মুখত আছে এটা গড়, হাল্লা কৰিবলৈ মানা কৰিছে, মই আপোনালোকক চাইলেণ্টলি দেখুৱাবলৈ চেষ্টা কৰিম। কেনে লাগিছে? বহুত ভাল লাগিছে, ভাল লাগিছে ন? ভয় লগা নাইতো? নাই নাই বলে বহুত কিহৰ ঠাণ্ডাটো লাগিবই। ইয়াতে থাকে বাঘ ন? অ'কে, চ' ইয়াতে থাকে বাঘ, ইয়াত খুব ধ্যান দি থাকিব লাগিব। আহি আহি আমি পালোঁ ৰাজপুখুৰী শিবিৰ, পশ্চিম বনাঞ্চল, বাগৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আমি ওপৰত উঠি আছোঁ আৰু ওপৰৰ পৰা আপোনালোকক ভিউটো দেখুৱাবলৈ চেষ্টা কৰিম কাজিৰঙাৰ। যিটো মনোৰম দৃশ্য আছে, ইমান ভাল লগা দৃশ্য। মোৰ এনেকুৱা লাগিছে যেন কাজিৰঙাত সোমাই এনেকুৱা লাগিছে যে স্বৰ্গত আহি গৈছোঁ। অঁ, মাথাটোহে দেখা পাই আছোঁ। কি পালে? এইটো মোৰ আঙুলি চিধা চাওক, চিধা একদম চাই চাই দেখা পাইছোঁ। এইটো কেমেৰাত আহেনে নাই নাজানো, আমি দেখা পাই আছোঁ। ভালো এনেই কোনখিনিত বেছিকৈ ওলায়? কোনফালে? আচ্ছা আচ্ছা আচ্ছা, তাতে ওলায় ন? আৰু ইয়াত বিশেষকৈ বাঘ ওলায়? আচ্ছা, চ' ইয়াত বাঘ থাকে। যদি ওলায় তেতিয়াহ'লে কেমেৰাৰ সন্মুখত পৰিলে আপোনালোকক দেখুৱাম। এই গোটেই কাজিৰঙা আৰু এই কাজিৰঙাখন মোৰ। ये हवा, ये धरती, ये सूरज और ये आकाश, सब कुछ मेरा है। और वो खुदा भी मेरा है, और ये सब कुछ मेरे खुदा का दिया हुआ है। ইয়াত অলপ সময় চোৱা চিতা কৰাৰ পিছত এতিয়া আমি আকৌ গাড়ীত উঠিবৰ হ'ল। আমি উঠি গ'লোঁ গাড়ীত। বৰ্তমান আমি আছোঁ কাজিৰঙাৰ মাজত, আৰু এয়া হ'ল কাজিৰঙাৰ একদম মাজমজিয়া। আৰু এই দৃশ্য দেখিবলৈ পাইছোঁ আমি কাজিৰঙাত আহি, সঁচাকৈ বহুত আমোদজনক, সঁচাকৈ বহুত ভাল লাগিছে। এনেকুৱা লাগিছে যেন মই বৰ্তমান স্বৰ্গত আছোঁ। ত' যদি এতিয়ালৈকে আপোনালোকে কাজিৰঙাত অহা নাই তেতিয়াহ'লে ডেফিনেটলি কাজিৰঙাত আহক। টকা অকণমান লাগিব, খৰচ হ'ব,
কিন্তু আপোনালোকে ইমান মনোৰম এটা দৃশ্য কাজিৰঙাৰ বাহিৰে হয়তো ক'তো দেখিবলৈ নাপাব অসমত। আৰু কাজিৰঙা হৈছে আমাৰ অসমৰ এটা গৌৰৱ। কাজিৰঙা নেশ্যনেল পাৰ্ক, ৰাষ্ট্ৰীয় উদ্যান। সৌৱা হৰিণা আৰু সৌ তাত আছে বনৰীয়া হাতী। কাজিৰঙা কেনে লাগিছে? দে আৰ চাইলেণ্ট পিপল। হৰিণা হৰিণা এয়া হৰিণা। ইয়া হৰিণা। সৌৱা হৰিণা সৌটো। Let's go. Bonoria. How's the experience? They are also silent people. Dada, kena lagise? Boriya. Thank you. Enjoy. টকা খৰচ কৰি সুদা ভাত খালেও ভাল লাগে। আৰু এইটো হ'ল ৰৌমাৰী শিবিৰ, ৰৌমাৰী কেম্প। এতিয়া বাঘ এটা লাগিছিল আৰু এটা লাগিছিল। এণ্ড দিছ ইজ দ্য বাদাম গছ। কেনে লাগিছে? মজা লাগিছে। মজা। এইটো বিয়া চৰাই হাঁহৰ কি হয়? হাঁহৰ হাঁহৰ সভাপতি। কাজিৰঙা কেনে লাগিছে? How's the experience? পানীৰ মাজত ঠাই আছে, সেইবাবে পানী কাষৰী বাৰু। এই হাঁহ কেইটা আছে হাঁহ নি ৰাজহাঁহ। আচ্ছা, এটা কথা ভাবি আছোঁ মই, যদি এইবিলাক হাঁহ আমাৰ ফালে ওলালে হয় তেতিয়াহ'লে ইমান দিন মানুহে পিকনিক কৰিলে হয় এইবিলাক দি। বিচাৰি আছো বাঘ ওলাব, বাঘ ওলাব। এয়া হাবি, আৰু এই হাবিৰ মাজত কি থাকে? বাঘ। হাবিৰ মাজত বাঘ থাকে, হাবিৰ মাজত বনৰীয়া গাহৰি থাকে, মহ থাকে, মহ থাকে, গড় আছে আৰু হৰিণা থাকে, যিবিলাক বাঘে খাই জীয়াই থাকে। এইটো ৱেলকাম টু ডোঙা শিবিৰ। ৱেলকাম টু ডোঙা ৱাচ টাৱাৰ, মানে ইয়াৰ পৰা চাব পাৰি। চ' আহক ওপৰত উঠি গৈ ইয়াৰ দৃশ্য চাওঁ। 1988ত যিটো বানপানী হৈছিলে, ইয়াত আছে ফ্লাড লেভেল, ইমানলৈকে বানপানী হৈছিলে। আৰু তাৰপিছত 2017ত যিটো ছেকেণ্ড হাইয়েষ্ট আছে সেইটো হ'ল 2017ত ইমানখিনিলৈকে হৈছিলে, 2019ত ইমানখিনিলৈকে হৈছিলে, 1998, 2016, 2012 এণ্ড 2012 ইয়ালৈকে কমচে কম 8.5 ফিট হ'ব। চাওক কিমানখিনি পানী, ফ্লাড লেভেলটো। আৰু 2019ত মানে যোৱা বছৰত যিটো বানপানী হৈছিলে ইয়াত কাজিৰঙাত, তো আপোনালোকে ইয়াৰ পৰা অনুভৱ কৰিব পাৰে। যিবিলাক মানুহে আপোনালোকে শুনিছে যে কাজিৰঙাত বানপানী হৈছে, কিন্তু কিমান বানপানী হৈছে সেইটো হয়তো আপোনালোকে শুনা নাই বা জনা নাই। তো ইয়াৰ পৰা আপোনালোকে অনুমান লগাব পাৰে যে কিমানখিনি হৈছে। আৰু ইয়াত যিটো আমি ডোঙা বিলৰ ওচৰত আছোঁ, এইটো হ'ল ডোঙা বিল। আৰু এই যিখন ঠাই আছে সেই ঠাইখন হ'ল আটাইতকৈ ওখ, কাজিৰঙাৰ ভিতৰত আটাইতকৈ ওখ ঠাইখনৰ পৰা 8 ফিট ওপৰত পানী উঠিছে। তো কিমান পানী হৈছে যে ইয়াৰ কাজিৰঙাৰ যিবিলাক জীৱ জন্তু আছিলে সেইবিলাকে ক'ত আশ্ৰয় লৈছে, কেনেকৈ জীয়াই আছে, সেইটো আমি ইয়াৰ পৰা অনুভৱ কৰিব পাৰোঁ। আৰু এয়া হ'ল ডোঙা বিলৰ দৃশ্য। বহুত চোৱা চিতা হৈ গ'ল, বহুত দেখা দেখি হৈ গ'ল। এতিয়া ওলাবৰ টাইম হ'ল, যাবৰ টাইম হ'ল। এতিয়া আমি যাব লাগিব। চ' গাড়ীৰ পৰা আমাক
মাতি আছে ব'লা ব'লা মাতি আছে This is also a gahari and the gahari is roaming here and there in the jungle. আৰু যাওঁতে ইয়াত আমি দুটামান চিপছ থৈ গৈছিলোঁ এই দুটা চিপছ নিব লাগিব বাইদেউ ইয়াত দুটা চিপছৰ পেকেট আছিলে আছে আছে ৰ'ব দুটা আছিলে ত' থেংক ইউ ছ' মাছ বাইদেউ এই যিবিলাক পলিথিনৰ মোনা আছে এইবিলাক লৈ কাজিৰঙাৰ ভিতৰত যাব নোৱাৰি সেইকাৰণে আমি ইয়াত থৈ যাব লগা হ'ল ত' যদি আপোনালোকেও ভুলতে লৈ আনে তেতিয়াহ'লে এইবিলাক ইয়াতে থৈ যাব লাগিব আৰু তাৰপিছত আকৌ উভতি আহোঁতে তেওঁলোকে এইবিলাক দি দিব কৈ দিলেই হৈ গ'ল আৰু কাজিৰঙাৰ যাত্ৰা ইয়াতে সমাপ্ত এতিয়া আমি নামি দিলোঁ চ' আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আমাক জনাবলৈ নাপাহৰিব আৰু এনেকুৱা ভিডিঅ' আৰু পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত হোৱা বেল আইকনটো প্ৰেছ কৰিব চ' আজিলৈ ইমানেই আকৌ লগ পাম নতুন এটা ভাল লগা ব্লগৰ সৈতে তেতিয়ালৈ পাবা